আজিৰ প্ৰথমটো খবৰ হৈছে দিৱালীৰ ধামাকা। গুৱাহাটী মহানগৰী আটাইতকৈ ধনী ব্যৱসায়ী কলেজৰ দিহিঙাই ফুটাইছিল 10,000 টকীয়া এটা ফটকা। কিন্তু সেই ভয়ানক ফটকাৰ শব্দ সহ্য কৰিব নোৱাৰি থিতাতে মৃত্যু হয় মুলেশ্বৰ হাতৰ 5জনী চুক ভেকুলী। আৰু সেই ঘটনাৰ সন্দৰ্ভত ন্যায় বিচাৰি কলেজৰে মুলেশ্বৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰিলে এখন এজাহাৰ। আনহাতে সেই এজাহাৰৰ ভিত্তিত সোধপোছৰ বাবে কলেজৰক 12 ঘণ্টাৰ বাবে উচ্চতম ন্যায়ালয়ে নিজৰ জিম্মাত বিচাৰিলে। অৱশেষত কলেজৰ দিহিঙীয়া দোষী ৰূপে প্ৰমাণিত হ'ল আৰু উচ্চতম ন্যায়ালয়ৰ ৰায় অনুযায়ী প্ৰত্যেকটো চুক ভেকুলী মৃত্যুৰ বিনিময়ত মুলেশ্বৰে কলেজৰ দিহিঙীয়াৰ পৰা লাভ কৰিলে 10,000 টকা, অৰ্থাৎ মুঠতে লাভ কৰিলে 50,000 টকা। গতিকে দৰ্শকসকল, আপোনালোকে শুনি আছে, কিন্তু আন কিছুমান মানুহে ফকটতে পইচা ইনকাম কৰি আছে। চুক ভেকুলী মৃত্যুৰ সন্দৰ্ভতো লাভ কৰিছে হাজাৰ